ফাৰ্ষ্ট এক নম্বৰ কি নাম তোমাৰ দুই নম্বৰ ছেকেণ্ড নামটো তোমাৰ আণ্ডাৰ 14ৰ ফাৰ্ষ্ট পাইছে তেওঁ বন্ধুসকল এই যে ভিডিঅ'টো দেখিলে এজন কণমানি আচলতে তেনেই সৰু ল'ৰা 12 বছৰ হৈছে খেল মহাৰণ 2.0 যি চাইক্লিং প্ৰতিযোগিতা আছিল আজি তিলৈ গাঁও পঞ্চায়তৰ আণ্ডাৰত 4 নং ৱাৰ্ডৰ তেওঁ বাসিন্দা নাম কৃষ্ণ চুতীয়া আচলতে এখন ব্ৰেক নথকা পেণ্ডেল নথকা প্ৰায় ভঙা অংশৰ এখন চাইকেল আচলতে তেখেতে খেলিবলৈ যিটো উৎসাহ ওলাই আহিছিলে আচলতে সেই উৎসাহেৰে তেওঁ আজি প্ৰথম পজিশ্যন ল'বলৈ সক্ষম হৈছে আচলতে ভিডিঅ'টো দেখি মই ৰ'ব নোৱাৰিলো আৰু সেইকাৰণে আপোনালোকৰ বাবে এটা প্ৰস্তুত কৰিলো যাতে হৃদয়বান লোক ওলাওক চৰকাৰ প্ৰশাসনৰ চকু পৰক যাতে এইজন যে কণমানি প্ৰতিভা এই প্ৰতিভাজনক যাতে আমাৰ আৰু ভাল প্ৰদৰ্শন কৰিব পাৰে উন্নত তেওঁ প্ৰশিক্ষণ লগতে এখন ভাল চাইকেল প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছো লগতে আমি সকলোৱে যিমান পাৰো আমি ল'ৰাজনক সহায় সহযোগিতা কৰিব লাগে উজ্জ্বল ভৱিষ্যত আছে তেখেতৰ আচলতে এনেকুৱাবোৰ প্ৰতিভাই লৈ আজি খেল মহাৰণবোৰ সৃষ্টি কৰিছে তাৰ কাৰণে আমি শলাগিছো আচলতে খেল মহাৰণটো নেপাতিলে আচলতে এনেকুৱা প্ৰতিভাবোৰ নোলালে হয় সেইকাৰণে আমি চৰকাৰক প্ৰথমতে ধন্যবাদ জনাইছো আৰু আশা কৰিছো চৰকাৰেও যাতে এই প্ৰতিভা কণমানি প্ৰতিভাজনক যাতে আগলৈ ওলাই নিব পাৰে এখন ভাল চাইকেল প্ৰদান কৰে তাৰে আশা কৰিছো আৰু ভিডিঅ'টো মই আপোনালোকৰ বাবে প্ৰস্তুত কৰিছো যিমান পাৰে ইমান শ্বেয়াৰ কৰক ভিডিঅ'টো এই কণমানি প্ৰতিভাজনক নিশ্চয় এজন নহয় এজন প্ৰতিভাৱান খেলুৱৈ ওলাব বা হৃদয়বান লোক ওলাব তেখেতক আগুৱাই নিবলৈ আশা কৰিছো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো কৃষ্ণ চুতীয়াক আৰু এয়া দেখিছে আচলতে চাইক্লিঙৰ কাৰণে কেনেকুৱা এখন ভঙা চাইকেল আচলতে গোটেইখিনি চাইকেলৰ মাজত তাৰখনে আচলতে আটাইতকৈ ভঙা আৰু ই একদম প্ৰথম পজিশ্যন পাবলৈ সক্ষম হৈছে ধন্যবাদ থাকিল শ্বেয়াৰ কৰিব